নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, তোমালোকৰ মৰমৰ চেনেল এছএছ সলিউশনলৈ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'ত তোমালোকৰ বাবে প্ৰশ্নটো আছিলে মানে পতা ৰজা বুলি কোনজন ৰজাক কোৱা হয়। ইয়াৰ উত্তৰটো আছিল যোগেশ্বৰ সিংহ। যোৱা ভিডিঅ'টোত শুদ্ধ উত্তৰ দিওঁতে প্ৰথম চাৰিজনৰ নাম আমি এনেদৰে উলিয়াইছোঁ: ৰেজমিনা আলম, মাজাৰুল ইছলাম, ইক্ৰামুল হুছেইন, ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন। তেখেত সকলোলৈকে আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে এটা কথা জনাই থওঁ যে ষ্টাডি হাৰ্ট অনলাইন এডুকেশ্যন চেনেলটোত ক্লাছ 9-10ৰ বিজ্ঞান, গণিত, ইংৰাজীৰ সকলো ধৰণৰ পাঠভিত্তিক সলিউশ্যন পাবা। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ তোমালোকৰ বাবে অসম বুৰঞ্জীৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহে বিভিন্ন পৰীক্ষাসমূহত বিশেষভাৱে সহায় কৰি আহিছে। গতিকে ভিডিঅ'টোত স্কিপ নকৰি শেষলৈকে চাই থাকিবা বুলি আশা কৰিলোঁ। লগতে বলা ভিডিঅ'টোত পলম নকৰি আৰম্ভ কৰোঁ। 1. কোনজন আহোম ৰজাক নৰিয়া ৰজা বুলি কোৱা হয়? অপশ্যন এ চুৰুম্পা, বি চুটিম্ফা, চি প্ৰতাপ সিংহ, ডি জয়ধ্বজ সিংহ। আনচাৰ বি চুটিম্ফা ৰজাক নৰিয়া ৰজা বুলি কোৱা হয়। কোনজন আহোম স্বৰ্গদেৱৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰিছিল? অপশ্যন এ চুকাফা, বি ৰুদ্ৰসিংহ, চি চুক্ৰেংমুহুং, ডি যত্নধ্বজ সিংহ। আনচাৰ চি চুক্ৰেংমুহুঙৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰিছিল। 3. ফুলগুৰিৰ সংঘৰ্ষ কিমান চনত হৈছিল? অপশ্যন এ 1857 চনত, বি 1826 চনত, চি 1830 চনত, ডি 1861 চনত। আনচাৰ ডি 1861 চনত ফুলগুৰিৰ সংঘৰ্ষ হৈছিল। 4. কোচ মুদ্ৰা কি নামেৰে জনাজাত? অপশ্যন এ নাৰায়ণী, বি মুদ্ৰা, চি মোহৰ, ডি টানকা। আনচাৰ এ নাৰায়ণীক কোচ মুদ্ৰা বুলি জনাজাত। কুৱেশ্যন 5. আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? অপশ্যন এ লাচিত বৰফুকন, বি মোমাই তামুলী, চি লৰা ৰজা, ডি লাংগি পানিয়া। আনচাৰ বি মোমাই তামুলীক আহোমৰ প্ৰথম বৰবৰুৱা আছিল। কুৱেশ্যন 6. বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? অপশ্যন এ চক্ৰধ্বজ সিংহ, বি ৰত্নধ্বজ সিংহ, চি শুক্লধ্বজ, ডি জয়ধ্বজ সিংহ। আনচাৰ চি শুক্লধ্বজ সিংহ বীৰ চিলাৰায়ৰ প্ৰকৃত নাম আছিল। 7. মূলা গাভৰু কাৰ লগত হোৱা যুদ্ধত মৃত্যু হৈছিল? এ মিৰ্জুমুলাৰ, বি মিৰ্জানাথনৰ, চি দেদচাংগৰ, ডি তুৰ্বকৰ। আনচাৰ ডি তুৰ্বকৰ লগত হোৱা যুদ্ধত মূলা গাভৰুৰ মৃত্যু হৈছিল। কুৱেশ্যন 8. কামাখ্যা মন্দিৰ কোনজন ৰজাই পুনৰ নিৰ্মাণ কৰাইছিল? অপশ্যন এ নৰনাৰায়ণ, বি ৰুদ্ৰসিংহ, চি ভগদত্ত, ডি প্ৰমত্ত সিংহ। আনচাৰ এ নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল। কুৱেশ্যন 9. চুতীয়া শাসনৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল? অপশ্যন এ ভগদত্ত, বি বীৰপল, চি চুকাফা, ডি মহিপল। আনচাৰ বি বীৰপল চুতীয়া শাসনৰ প্ৰতিষ্ঠাপক ৰজা আছিল।
কুৱেশ্যন 10 শোণিতপুৰত কোনজন ৰজাই ৰাজধানী পাতিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, বি ভগদত্ত, চি বাণৰজা, ডি নৰকাসুৰ। আনচাৰ চি বাণৰজাই শোণিতপুৰত ৰাজধানী পাতিছিল। মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, 11 নম্বৰ তথা অন্তিমটো প্ৰশ্ন তোমালোকৰ বাবে। প্ৰশ্নটো হৈছে, কোনে প্ৰথমে ব্ৰিটিছসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? অপশ্যন এ পিয়লি ফুকন, বি গোমধৰ কোঁৱৰ, চি মণিৰাম দেৱান, ডি কুশল কোঁৱৰ। তোমালোকে যদি উত্তৰটো জানা তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা। শুদ্ধ উত্তৰ দুটা প্ৰথম পাঁচজনৰ নাম ৰেণ্ডমলি বাছি উলিয়াই পৰৱৰ্তী ভিডিঅ'ত দি দিয়া হ'ব। তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনত ক্লিক কৰি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। থেংক ইউ ফৰ ৱাচিং।